পুনৰ উৎপাদন আৰম্ভ অসম সমবায় মৰাপাট কলৰ। দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ চকা ঘূৰিল নগাঁও জিলাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ। কোভিড পৰিস্থিতি, কেঁচামালৰ অভাৱ আৰু আৰ্থিক সংকটৰ বাবে যোৱা 13 মে' তাৰিখৰ পৰা বন্ধ হৈ আছিলে কলটিৰ উৎপাদন। কলটিৰ উৎপাদন বন্ধ হৈ থকাৰ বাবে কলটিৰ লগতে কলটিত নিয়োজিত প্ৰায় 1000 শ্ৰমিক কৰ্মচাৰীৰ মাজত হাহাকাৰৰ অৱস্থা সৃষ্টি হৈছিল। আজি পুনৰ মুকলিয়ে কলটোৰ শ্ৰমিক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ হোৱা পৰিলক্ষিত হৈছে। বিগত 2000 বৰ্ষ আৰু 21 বৰ্ষত কলটো 3বাৰকৈ বন্ধ আৰু মুকলি হোৱাৰ ঘটনা সংঘটিত হৈছে। কলটিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে যোৱা ডিচেম্বৰ মাহত তদানীন্তন বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল, যদিও শেহতীয়াকৈ বাজেটত এই পেকেজ 8 কোটি টকাত সীমিত কৰা হয়। এই 8 কোটি টকাৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিয়ে আজিৰে পৰা আৰম্ভ হৈছে উৎপাদন কাৰ্য। কল পৰিচালনাৰ ত্ৰুটি বিচ্যুতিসমূহ দূৰ নকৰিলে কলটি অনাগত দিনত কিমান দিনলৈ চলি থাকিব পাৰিব, এই লৈ স্থানীয় ৰাইজৰ মাজত গুণাগথা আৰম্ভ হৈছে। আমাৰ মিলটো যোৱা 13 মে'ৰ পৰা যোৱাকালিলৈকে বন্ধ আছিলে উৎপাদন সম্পূৰ্ণৰূপে। আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে কৰোনা সংক্ৰান্তীয় কাৰণ, লগতে আমাৰ এই বছৰ মৰাপাট বজাৰত যথেষ্ট পৰিমাণে নাটনিৰ সৃষ্টি হৈছিলে আৰু অত্যাধিক মৰাপাটৰ দামৰ কাৰণে আমাৰ মিলটো যথেষ্ট আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ'ব লগা হৈছিলে। আৰু এই কৰোনা পৰিস্থিতি যেতিয়া লাহে লাহে সাম কাটিব ধৰিলে, গতিকে আমাৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে আজিৰ পৰা আমাৰ মিলৰ উৎপাদন এটা শাখাত আৰম্ভ কৰা হৈছে আৰু এনেকৈ শনিবাৰলৈকে চলিব আৰু অহা সোমবাৰৰ পৰা আমাৰ মিলটো গতানুগতিকভাৱে 2টা শাখাত চলি থাকিব। আমাৰ ইয়াতে আগত টোটেল স্থায়ী আৰু টোকেনপ্ৰাপ্ত কৰ্মী প্ৰায় 650 জন আছে, বাকী আৰু কেজুৱেল বদলিৱালা আছে 300 মান। হয়, হয়। মৰাপাট মানে যোৱা বছৰ কৰোনাৰ কাৰণে মৰাপাটৰ খেতি পৰ্যাপ্ত পৰিমাণে কৰিব পৰা নাই। তাৰ ফলত বজাৰত মৰাপাটৰ নাটনি হৈছে। নাটনি হোৱাৰ কাৰণে বজাৰত মৰাপাটৰ দামটো অত্যাধিকভাৱে বৃদ্ধি হৈছে। য'ত আমি 40-45 টকাত বছৰে পাওঁ, সেই মৰাপাটটো প্ৰতি কেজিত প্ৰায় 90-100 টকালৈকে গৈছে। কিন্তু বৰ্তমান নতুন মৰাপাট ওলাইছে যদিও বৰ্তমান বজাৰত প্ৰায় 60 টকাৰ আশপাশত আছে আৰু প্ৰতি কেজিত। শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ বহুত দিনৰ মূৰত মিলটো খুলিছে। খুব ভাল পাইছোঁ আৰু পৰিয়াল মানে কৰ্মী পৰিয়ালেও সুখ শান্তি পাইছে। গতিকে মই নিশ্চয় আনন্দ পাইছোঁ। গতিকে ভালেই আৰু অসুবিধাই হৈছে আৰু কিছু হাজিৰা কৰিছে, কিছুৱে কৰা নাই। সুদিন আৰু এতিয়া নতুনকৈ সুখৰ দিন ঘূৰি আহিছে, লাগিছে। ৰিপৰ্ট